প্ৰয়াত কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰতিষ্ঠা কৰা হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত বিজ্ঞান আৰু কলা শাখাৰ প্ৰদৰ্শনীৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। যোৰহাটৰ লিচুবাৰীস্থিত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত বিজ্ঞান আৰু কলা শাখাৰ প্ৰদৰ্শনী আয়োজন কৰে বিদ্যালয় কৰ্তৃপক্ষই। This is food pyramid. This one is oil sweet fat. Oil sweet fat are make our teeth. Oil sweet fats are bite our teeth. Food are make our body strong. Now milk. Discuss about what? Pronoun. Use instead of noun. Preposition. অনুষ্ঠানটোত যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, ONGC, SBI, পাঞ্জাৱ নেশ্যনেল বেংককে ধৰি বিভিন্ন প্ৰান্তৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকাৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিয়ে বিশিষ্ট সমাজকৰ্মী অৰূপ বৰঠাকুৰে। খুব ভাল হৈছে, ইচ এণ্ড এভৰি ষ্টুডেণ্টে খুব ভাল কৰিছে, বেছ কষ্ট কৰিছে আৰু গাইডেঞ্চ দিছে টিচাৰবিলাকে খুবেই সুন্দৰকৈ এক্সপ্লেইন কৰিছে ষ্টুডেণ্টবিলাকে। চ' উই আৰ ৰিয়েলি গ্লেড এটা আহি আৰু উপভোগ কৰি ভাল লাগিলে। থেংক ইউ। বহুত ভাল লাগিলে, চব ক্লাছতে সোমালোঁ, মই ভাল পালোঁ, ভাল লাগিলে। মানে আজি চালোঁ, প্ৰতি বছৰ আহি আছোঁ, আজি এই বছৰ আহি ভাল লাগিলে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে নিজেই তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে। সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ছাত্ৰ ছাত্ৰীসকলৰ এনে কৰ্মৰাজিয়ে। And these are the F2 friends. These motors are very powerful. Wait. আমাৰ স্কুলত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট তাত ছায়েন্স এণ্ড আৰ্ট এক্সিবিশ্যন আছিল। এটা আমাৰ প্ৰত্যেক বছৰে হয়, এইটো সময়তে হয়। এইবাৰ আমাৰ আৰু এটা কথা কাৰণে ভাল লাগিছে, আমাৰ ষ্টুডেণ্টে ছিনিয়ৰ ষ্টুডেণ্টে এইবাৰ ফাৰ্ষ্ট প্ৰাইজ পাইছে। 21টা স্কুলত মানে ফাৰ্ষ্ট প্ৰাইজ পাইছে এটা মডেল মেকিং কম্পিটিশ্যনত। সেইটো এটা আমাৰ মেইন এটা এট্ৰেকশ্যন আছিলে। কিন্তু আৰু এটা খুব মানে ভাল লাগিছে যে ইয়াত প্ৰত্যেক ষ্টুডেণ্টে ইয়াত পাৰ্ট লয়। ইয়াত মানে এয়া নহয় যে অকল যিসকল মানে অকল ষ্টুডেণ্ট ছায়েন্সত ভাল আৰু বা ইণ্টাৰেষ্ট আছে অকল সেই প্ৰজেক্ট কৰে, কিন্তু প্ৰত্যেক ষ্টুডেণ্ট ল'ৰা ছোৱালী চবেই মানে কোনোবা এটা প্ৰজেক্টত জড়িত। টিচাৰ্ছ যথেষ্ট মানে কষ্ট কৰে। ইয়াত আজি মানে খুব মানে এটা ছাকচেছফুল হ'ল বুলি মই কওঁ,
কাৰণ ল'ৰা ছোৱালীও মানে ইমান ভালকৈ পাৰ্টিচিপেট কৰিছে স্পেচিয়েলি মানে 2 বছৰ ক'ভিডৰ কাৰণে মানে আমাৰ স্কুল যেতিয়া বন্ধ হৈ আছিলে কিন্তু এতিয়া মানে ল'ৰা ছোৱালীৰ যোনটো মানে এনথুচিয়াজম ইহঁতৰ মানে দেখিলোঁ ইহঁতে মানে আই থিংক ইট ৱাজ এ হিউজ ছাকচেছ ব্যুৰো ৰিপৰ্ট UNA আপুনি যদি আপোনাৰ পৰিয়াল অথবা আপোনজনৰ সৈতে এসাঁজ সুস্বাদু খাদ্যৰ জুতি ল'ব বিচাৰে তেনেহ'লে আহক দ্য এম্পায়াৰ ৰেষ্টুৰেণ্টলৈ কেৱল আপোনাৰ বাবে ৰেষ্টুৰেণ্টখনে আগবঢ়াইছে ভাৰতীয় চাইনিজ কণ্টিনেণ্টেল তন্দুৰ খাদ্যৰ সম্ভাৰৰ উপৰিও থলুৱা অসমীয়া খাদ্য লগতে দ্য এম্পায়াৰ ৰেষ্টুৰেণ্টখনত আপুনি উদযাপন কৰিব পাৰিব জন্মদিনৰ পাৰ্টিৰ ঠিকনা যোৰহাটৰ গড়ালিস্থিত ভি-মাৰ্টৰ সন্মুখত যোগাযোগৰ নম্বৰ 7029000670 আৰু 9401356453